নগৰীয়া জীৱনত গ্ৰন্থমেলাত অসমীয়া কিতাপৰ বিক্ৰী কমি গৈছে। শতকৰা 90% সন্তান ইংৰাজী মাধ্যমত, আৰু অসমীয়া সাহিত্যত যিসকল লেখক আছে তাৰে 95% লেখক যিখিনি অলপ একেবাৰে নামী দামী বুলি কওঁ, তেওঁলোকৰ সন্তান ইংৰাজী মাধ্যমত পঢ়ে। তেওঁলোকৰ পত্নীও নপঢ়ে, তেওঁলোকৰ নাতিয়েও নপঢ়ে, নাতিনীয়েও নপঢ়ে, তেওঁলোকৰ সন্তানেও নপঢ়ে। গতিকে বিক্ৰী কমিবই। আৰু গ্ৰন্থসমূহ খুব পকেটৰ পইচাৰে বহুতে কৰিছে, কিন্তু বিক্ৰী সেইকাৰণে হোৱা নাই। আৰু কোৱালিটি প্ৰডাক্ট যিটো গুণগত যিটো উৎপাদন সেইটো কমিছে অলপ। গৱেষণাৰ ক্ষেত্ৰত কিছু হৈছে, কোনোবাই কলেজত চাকৰি কৰে বা চাকৰি পাবলৈ ISBN নাম্বাৰ লাগে, সেই উদ্দেশ্যত কিছু কাম হৈছে। বাকী সাধাৰণভাৱে অধ্যয়ন কৰা মই নিজে দেখিছোঁ যে সাহিত্য একাডেমী বঁটা পোৱা 5খনমান গ্ৰন্থ আঞ্চলিক বঁটাও দিব নোৱাৰি। অতি তল খাপৰ, অসমৰ মান ইজ্জত সকলো নষ্ট কৰে, অসমৰ ইতিহাস ঐতিহ্য সংস্কৃতি সেইবোৰ কথা মই লিখিলে, সেইবোৰ লেখকৰ নাম ল'লে মোকেই মানে নিন্দা কৰিব। তেনেকুৱা মই লজ্জিত যে তেনেকুৱা কিতাপে সাহিত্য একাডেমী বঁটা পায়। গতিকে বহুত প্ৰতিভাৱান লেখক আছে, আকৌ বহুত ভাল ভাল কিতাপ কৰিছে, বিক্ৰী নাই। আপুনি যিটো কথা কৈছে সত্য, কাৰণ তেওঁলোকৰ প্ৰচাৰ নাই, তেওঁলোকৰ আপোনাৰ মূল্যায়ন হোৱা নাই। আৰু এনেকুৱা 3-4 বছৰ আগতে এখন কিতাপে লাখ লাখ কপি বিক্ৰী হ'ল, কিবা নামগন্ধ আছে। এতিয়াও 2 বছৰ ধৰি এজনৰ তেনেকৈ মই সেইবোৰ কিতাপৰ মাজত সোমালোঁ। শুদ্ধকৈ বাক্যই লিখিব নাজানে বহুতে, কিন্তু প্ৰচাৰে লৈ গৈছে সেইবোৰ। আৰু সেইবোৰ ডালমোৰ চানাচুৰ জাতীয় বস্তু আৰু আমলখি শিলিখা জাতীয় বস্তু বিক্ৰী কম, তাৰ স্থায়িত্ব থাকে। এই দুটা ক্ষেত্ৰত আমি কিতাপৰ ক্ষেত্ৰত আমি বিবেচনা কৰিব পাৰোঁ। সাংঘাতিক ধৰণে এণ্ড্ৰইড মোবাইল আৰু AI আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে সাংঘাতিক ধৰণে, বিশ্বাস কৰক, মইতো টাইমছ অফ ইণ্ডিয়াত লিখা মানুহ ইংৰাজীত, মই নিজৰ হাতৰ আখৰে লেখা পঠাই দিওঁ। এতিয়া আপুনি হাতৰ আখৰটো ইয়াৰ জৰিয়তে আপুনি আমাৰ DTP কৰা আখৰ নিচিনা বনাব পাৰি। DTPটো আপুনি যিটো ভাষা লিখিলে সেই ভাষাটো আপুনি এণ্ড্ৰইড যিটো মোবাইল সেই তাতে আপুনি এনেকুৱা কৰিব পাৰে। আইফোনত ষ্টাণ্ডাৰ্ড ইংলিছ বুলি ক'লে ব্ৰিটিছৰ ষ্টাণ্ডাৰ্ড ইংলিছত হৈ যাব আপোনাৰ লেংগুৱেজটো। আপোনাৰ যিটো ভাষা, সাধাৰণ ভাষা, সেইটো ব্ৰিটিছৰ নিচিনা ভাষা হ'ব। যদি ফ্ৰেঞ্চৰ নিচিনা হ'ব। ধ্বনিতত্ত্ব বা সেই শব্দ কিছুমান সোমাই যায় নহয়। আমাৰ অসমীয়াত কিছুমান শব্দ আছে, শিৱসাগৰৰ শব্দটো নলবাৰীত বুজি নাপায়, নলবাৰীৰ কিছুমান শব্দ শিৱসাগৰে বুজি নাপায়, তেনেকুৱা। গতিকে তেনেকুৱা AI বহুত ভাল কৰিছে, ক্ষতিও কৰিছে। গতিকে মোবাইলৰ সেই প্ৰভাৱটো পৰিছে নতুন প্ৰজন্মৰ মাজত। গতিকে কিতাপ কিয় ল'ব? গতিকে আপোনাৰ আইফোন ল'লে হৈ গ'ল। এই অৱস্থা এটা ভৱিষ্যতৰ অশনি ইংগিত বুলি মই ভাবোঁ। আপুনি শৰণীয়া কাছাৰী উন্নয়ন পৰিষদৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট চিন্তাশীল ব্যক্তি, যাৰ নেতৃত্বত শৰণীয়া কাছাৰী জনগোষ্ঠীৰ মাজত এটা নৱজাগৰণ আৰম্ভ হৈছে। আৰু সেই নৱজাগৰণৰ অংশীদাৰ মই নিজেও। মোৰ চিন্তাৰে কলমেৰে তাত মই অংশগ্ৰহণ কৰিছোঁ। মোৰো 2খন কিতাপ শৰণীয়া কাছাৰীৰ বিষয়ে লাগিছে। যিগৰাকী ব্যক্তিৰ প্ৰেৰণা, তাগিদা আৰু চিন্তা প্ৰসূত দৃষ্টিভংগীৰ কাৰণে মই শৰণীয়া কাছাৰীৰ মাজত সোমাব পাৰিছোঁ, তেওঁ ৰমেশ চন্দ্ৰ দাস। আৰু তেখেতৰ বিষয়ে এখন অতি সমৃদ্ধ গ্ৰন্থ আজি প্ৰকাশ হৈছে, আৰু এইখন উন্মোচন কৰিবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছোঁ। আৰু ইমান সমৃদ্ধ সভা, বৰমা বুলি ক'লে আচলতে ক্ষুদ্ৰ অসম, সকলো জনগোষ্ঠীৰ মিলনস্থল। আৰু তাতেই এই বৰমা কলেজত এই অনুষ্ঠান অতি ধুনীয়াকৈ হ'ল। আৰু এগৰাকী ব্যক্তিক ইমান আন্তৰিকভাৱে যে সন্মান জনায়, লেখা মেলাৰে তদুপৰি সামাজিকভাৱে বিভিন্ন সংগঠনে যিখিনি কৰিছে, অতি সুন্দৰ কাম। আৰু এনেকৈ জীৱিত কালতে মানুহক মূল্যায়ন কৰিব লাগে। আৰু তেখেত এগৰাকী কেৱল ব্যক্তি নহয়, তেখেত বিৰাট এটা সংগঠন। অসমৰ বৌদ্ধিক সমাজৰ লগত তেখেতৰ বহুত সম্পৰ্ক আছে। আৰু মই ভাবোঁ শৰণীয়া কাছাৰী জনগোষ্ঠীৰ আজি যিটো পৰিস্থিতি, তাক সমৃদ্ধ কৰাত ৰমেশ দাসৰ বহুত ভূমিকা আছে। আৰু এই কিতাপৰ মাজত এইবোৰ আলোচনা কৰা হৈছে। প্ৰেক্ষাগৃহত মোৰ জীৱনগাথা আৰু সামাজিক কৰ্মৰাজিৰ পটভূমিত অসমৰ বিভিন্ন ক্ষেত্ৰৰ 100 গৰাকী ব্যক্তিয়ে বিশ্লেষণাত্মকভাৱে যুগুত কৰা বিভিন্ন লেখা সন্নিৱিষ্ট কৰি মহীয়ূৰ ৰমেশ চন্দ্ৰ দাসৰ জীৱন আৰু সমাজ চেতনা শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰা হ'ল। এই গ্ৰন্থখন অবাক প্ৰকাশনে প্ৰকাশ কৰিছে। গ্ৰন্থখনত
মোৰ দীঘলীয়া সংগ্ৰামী পৰিক্ৰমাৰ বিষয়ে অসমৰ কেইবাগৰাকী সাহিত্যিক, সাংবাদিক, শিক্ষাবিদ, বুদ্ধিজীৱী, সংগ্ৰামী সতীৰ্থ, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে বিশ্লেষণাত্মকভাৱে তেখেতসকলৰ মনত মোৰ সম্পৰ্কে থকা ধাৰণাখিনি ব্যক্ত কৰিছে। মই ভাবোঁ এই গ্ৰন্থখনত মোৰ জীৱনৰ লগতে আমাৰ সমাজখনৰ বহু কথা, বহু প্ৰামাণিক তথ্য তাত সন্নিৱিষ্ট কৰা হৈছে। এই গ্ৰন্থখনে নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰিব বুলি মই আশা প্ৰকাশ কৰোঁ।